পৰিষদৰ উপজনীয় প্ৰথম CM খৰচিং টাইমৰ 29 সংখ্যক মৃত্যু বাৰ্ষিকী উদযাপন ভিন্ন ধৰ্ম প্ৰাৰ্থনা কবিতাৰে শ্ৰদ্ধাঞ্জলি প্ৰয়াত নেতা গৰাকীলৈ বিপুল সমৰ্থনত পাৰি ইংটি নিৰ্বাচিত কাৰ্বি লাম্মেট আমি নতুন সভাপতি কাৰণ হানচেপি প্ৰথমবাৰৰ বাবে আমি সভানেত্ৰী হিচাপে নিৰ্বাচিত। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা। এতিয়া কৈছোঁ অসমীয়া প্ৰাইম টাইমৰ বিতং বাতৰিলৈ। কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ প্ৰথম মুখ্য কাৰ্যবাহী সদস্য খৰচিং টাইমৰ 29 সংখ্যক মৃত্যুৰ বাৰ্ষিকী উদযাপন কৰা হয় 28 নৱেম্বৰ জিলাৰ ভিন্ন প্ৰান্তত। ডিফু ষ্টেটত নেতাগৰাকীৰ স্মাৰক উদ্যানত সৰ্বধৰ্ম প্ৰাৰ্থনা তথা বিশিষ্ট কবিসকলক কবিতাৰে জনোৱা হয় গভীৰ শ্ৰদ্ধাঞ্জলি। কাৰ্যসূচী অনুসৰি পুৱা কাৰ্বি পৰিষদৰ প্ৰথমগৰাকী মুখ্য কাৰ্যবাহী সদস্যৰ 29 সংখ্যক মৃত্যুৰ তিথিত পুৱা কাৰ্বি পৰিষদৰ বৰ্তমানৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ দ্বাৰা প্ৰয়াত নেতাগৰাকীৰ আৱক্ষয় মূৰ্তিত পুষ্পমালা প্ৰদান বন্তি প্ৰজ্বলন অনুষ্ঠানেৰে শুভাৰম্ভ কৰা হয় দিনজোৰা অনুষ্ঠানৰ। তাৰ পিছত প্ৰাক্তন তথা প্ৰয়াত মুখ্য কাৰ্যবাহী সদস্যগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই কবিতা পাঠ কৰে বিশিষ্ট কবিসকলে। আন বছৰৰ দৰে এইবাৰো ডিফুৰ ভালেসংখ্যক কবি সাহিত্যিক তথা বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে কাৰ্বি আংলং বাসীৰ কাণ্ডাৰী প্ৰথমগৰাকী মুখ্য কাৰ্যবাহী সদস্য খৰচিং টাইমৰ স্মাৰক তথা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত। ঠিক এইদৰে প্ৰয়াত নেতাগৰাকীৰ সোঁৱৰণত কাঞ্চষ্টিকম দুৱাৰবাগৰি শাখাৰ কাৰ্যালয়ত প্ৰয়াত নেতাগৰাকীৰ প্ৰতি জনোৱা হয় গভীৰ শ্ৰদ্ধাঞ্জলি। নৱেম্বৰ 2021 আৰু তেতিয়া ইউনাইটেড মিকিল হিলছ এণ্ড নৰ্থ কাছাৰী ডিষ্ট্ৰিক্ট বুলি ভাৰত চৰকাৰে আমাক দিয়া হৈছে। এতিয়া ইউনাইটেড মিকিল হিলছ এণ্ড নৰ্থ কাছাৰী ডিষ্ট্ৰিক্ট প্ৰথম CM জন আছে স্বৰ্গীয় খৰচিং টাইম। গতিকে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা আমি প্ৰত্যেক বছৰে তেখেতৰ যাতে আত্মা চিৰশান্তি হ'বৰ কাৰণে আমি ইয়াত সকলো জাতি জনগোষ্ঠী সকলো ভাষা ভাষী সকলো ধৰ্মাৱলম্বীকে ইয়াত আজি প্ৰাৰ্থনা কৰিব। যিমানখিনি ধৰ্মাৱলম্বী আছে ইয়াত কোৰাণো পঢ়িব, গীতাও পঢ়িব, বাইবেলো পঢ়িব আৰু শিখবিলাকৰ যিটো আছে সেইটোও পঢ়িব আৰু আমাৰ কাৰ্বিবিলাক কাছাৰী সেই গোটেইখিনিয়ে আজি তেখেতক আমাৰ মন্ত্ৰৰে মাত শুনাব আৰু ইয়াত আছে যিবিলাকৰ পূজাৰী আছে তেখেতসকলৰ লগতে আছে। গতিকে আজিৰ দিনটো আমাৰ কাৰ্বি আংলঙৰ প্ৰথম ফাউণ্ডাৰ ব্যক্তিজনৰ আমি যাতে তেখেতক আত্মাটো চিৰশান্তি থাকিবৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট কাটিউছ। বিপুল সমৰ্থনত অহা 22 আৰু 24 চনৰ বাবে কাৰ্বি লাম্মেট আমি সভাপতি নিৰ্বাচিত বিশিষ্ট কবি পাৰিম ইংটি উপসভাপতি হিচাপে ক্ৰমে কামচিং হানচে আৰু কাৰণ হানচেপি নিৰ্বাচিত। কাৰ্বি লাম্মেট আমি সংবিধানৰ মতে বৰ্তমানৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক কমিটিৰ বিষয়বিভাগ তথা কৰ্মকৰ্তাৰ কাৰ্যকাল শেষ হ'ব অহা জানুৱাৰী মাহৰ অধিৱেশনত। অধিৱেশনৰ পূৰ্বে নতুন কমিটিৰ বাবে 27 নৱেম্বৰত গণতান্ত্ৰিক পদ্ধতিৰে অনুষ্ঠিত কৰা হয় সভাপতি উপসভাপতিৰ নিৰ্বাচন। উক্ত নিৰ্বাচিত বিশিষ্ট কবি পাৰিম ইংটি কাৰ্বি লাম্মেট আমি নতুন কাৰ্যকৰী কমিটিৰ সভাপতি হিচাপে নিৰ্বাচিত হয়। পাৰিম ইংটি ইয়াৰ পূৰ্বে বৰ্তমানৰ কাৰ্যনিৰ্বাহক কমিটিৰ উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰে। নিৰ্বাচিত উপসভাপতি আসনৰ বাবে ক্ৰমে কামচিং হানচে আৰু কাৰণ হানচেপিক নিৰ্বাচিত কৰা হয়। তাৎপৰ্যপূৰ্ণভাৱে এইবাৰ নতুন কাৰ্যকৰী কমিটিত মহিলা সভানেত্ৰী হিচাপে প্ৰথমবাৰৰ বাবে কাৰণ হানচেপি নিৰ্বাচিত হোৱাৰ পৰিৱৰ্তে চলিত কাৰ্যকৰী কমিটিৰ উপসভাপতি কামচিং হানচে পুনৰ দ্বিতীয়বাৰৰ বাবে উক্ত পদত নিৰ্বাচিত হয়। উল্লেখ্য যে কাৰ্বি লাম্মেট আমি সভাপতি হুকু সিং ৰংপিৰ পৌৰোহিত্যত অনুষ্ঠিত নিৰ্বাচিত অনুষ্ঠানত ডিফু চৰকাৰী মহাবিদ্যালয় উপাধ্যক্ষ নবীন চন্দ্ৰ ত্ৰাং বিশিষ্ট কবিদ্বয় ক্ৰমে চাৰিত হানচে আৰু ধনেশ্বৰ ইংটিয়ে ৰিটাৰ্ণিং বিষয়া হিচাপে নিৰ্বাচনৰ সমগ্ৰ প্ৰক্ৰিয়া অতি নিয়াৰিকৈ পৰিচালনা কৰে। Kumen pulau kapurun tu bang tani li himpunin tang sama kapal pagi tu. Lapen nili tu marona tek pen ke labang so gitu nili kiki kami kita yang mula lingkan surini ra ingko ra hini
arko ai ceklu tongkamukang along itu ingkana sega mai pia long si hadak si aku deng longi dan hala so pensi ni ki tham deng te pini ke ni panakang mai nakang wai mek long tom dan si aprang si ni li kabila me damai itu karbi ta kekang tim popot itu malama ki do jutang jupatu lasi karbi alam mane itu Indian constitution long HCD long pandu kondi paneli boriji aprang we tumta claim pon lo tapling pechot lang lasi labang so kapeng paneli bori pon athema ni ta lameda mai laso nili 2004 ben si anela da kacher abdul non kan create roxian lo sita nili da dipu government school chali bom hu 82 83 hu ni da karbi lameda mai dipu branch mai pu claim ki du no bang lo so na taxi 84 nili 80% pen 85 86 ahu jitu KSA Central Committee along tanili laso Finance Secretary arpu ni claim don hala so bossing from First Secretary General Secretary lapen BBSO and President asi nili lochale bang huta la hai KSA tunglong asap la kachir abdu lasi alang nitu meta kaching wai ching sai pon pen isiwet ke dui panili lang tu ban than pari pon Stephen Tenor report Cut News ৰাজ্যৰ সাংবাদিক তথা সংবাদকৰ্মীসকলৰ অগ্ৰণী সংগঠন জাৰ্নেলিষ্ট এছ'চিয়েশ্যন ফৰ আছাম সমগ্ৰ জাফাই আজি বিভিন্ন শিতানত মুঠ ২৭ গৰাকী ব্যক্তিলৈ জাফা এচিভমেণ্ট এৱাৰ্ড প্ৰদান কৰে আজি দিছপুৰ অসম গড়কাপ্তানি গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ সন্মিলন প্ৰশিক্ষণ কেন্দ্ৰ প্ৰেক্ষাগৃহত বঁটাসমূহ প্ৰদান কৰা হয় জাফা এচিভমেণ্ট এৱাৰ্ডৰ বঁটাপ্ৰাপকসকল হৈছে জিতেন্দ্ৰ কুমাৰ চৌধুৰী দৈনিক অসম মৌচম জ্যোতি বৈশ্য দা চেণ্টনেল ছায়ামণি ভূঞা নিউজ লাইভ ধ্ৰুৱজ্যোতি পাঠক অসমীয়া প্ৰতিদিন নয়ন প্ৰতিম কুমাৰ প্ৰতিদিন টাইম DY 365 প্ৰদীপ বৰ্মন আফতাব আলী ইউবি ফটোজ গীতাশ্ৰী তালুকদাৰ নিউজ 18 আছাম নৰ্থ ইষ্ট প্ৰান্তজ্যোতি দৈনিকৰ নিলয় পাল দৈনিক কাৰ্বি ঠেকাৰ লংচিং তেৰণ মানৱ অধিকাৰ কৰ্মী ডক্টৰ দিব্যজ্যোতি শইকীয়া উদ্যোগী আৰজেট চহৰীয়া বিশিষ্ট সমাজকৰ্মী তুষাৰ পাল CMCHৰ অধীক্ষক ডক্টৰ অভিজিত শৰ্মা মুখ্যমন্ত্ৰী বিশেষ দণ্ডাধীশ শাখাৰ আৰক্ষী অধীক্ষক ৰচি কলিতা পৰিবহণ আয়ুক্ত তথা অসম ঔদ্যোগিক উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক আদিল খান যুৱনেতা জীৱেশ ৰায় আদিৰ লগতে গ্ৰাম্য অঞ্চলৰ পৰা লখিমপুৰৰ কুশল শইকীয়া প্ৰাগ নিউজ মৰিগাঁৱৰ গৌতম কুমাৰ কাকতি দৈনন্দিন বাৰ্তা দৰঙৰ দুনীৰ তৰুণ দাস অসমীয়া খবৰ কোকৰাঝাৰ চিঠিলাৰ কৃষ্ণ বৰ্মন ND 24 কলাইগাঁৱৰ অৰুণ শৰ্মা দা চেণ্টনেল বঙাইগাঁৱৰ উত্তম কুমাৰ বৰ্মন টাইমিট কাৰ্বি আংলঙৰ অৰুণ লেখথে কাট নিউজ যোৰহাটৰ ইমদাদ আলী কনস্তম্ভ বিজনীৰ সুনীল কুমাৰ শৰ্মাৰ পূৰ্বাঞ্চল প্ৰহাৰী আৰু বাক্সা নাওকটাৰ প্ৰকাশ পৰেল নিয়মীয়া বাৰ্তা বঁটাপ্ৰাপকসকলক গামোচা স্মাৰক চেলেং চাদৰ আৰু ফুলৰ তোৰা প্ৰদান কৰা হয় অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে অসম বিধানসভাৰ উপাধ্যক্ষ ডক্টৰ নুমল মুমিন বিশিষ্ট অতিথি হিচাপে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস জ্যেষ্ঠ সাংবাদিক নৰেন হাজৰিকা বৈকুণ্ঠনাথ গোস্বামী অমল গুপ্তা জাফাৰ সভাপতি অভিদীপ চৌধুৰী সম্পাদক প্ৰধান কুঞ্জ কুমাৰ ৰায় কাৰ্যকৰী সভাপতি পংকজ ডেকা প্ৰমুখ কৰি আন বিশিষ্ট ব্যক্তিসকলো উপস্থিত থাকে সমস্যা সমানিছে এক পেৰতে It's midnight and you're struggling to find a medical store to get a medicine? Now, it's not a thing to be worried about. Alon Medical Store, the first ever medical store opened by Among the Karbi. It's open 24/7 and you would find all kind of medicine over here. And you can also order medicine that are unavailable at the moment. So visit Alon Medical Store opposite Defu Medical College. To know more, contact 936503768. পেৰতে পিছত পুনৰ বাতৰি মজিয়াত
কাৰ্বি আংলং জিলা ভিন্ন প্ৰান্তত অব্যাহত থকা দুৰ্নীতিমূলক তথা অবৈধ কাৰ্যৰ বিৰুদ্ধে সংগ্ৰাম কৰি যোৱাৰ সিদ্ধান্ত গ্ৰহণ কাছাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ কাছাৰ লুম্বাজং কমিটিৰ তৃতীয় কাৰ্যনিৰ্বাহক কমিটিৰ সভাত গ্ৰহণ কৰা হয়। কাছাৰ লুম্বাজং পৰিষদীয় সমষ্টিৰ তৃতীয় কাৰ্যনিৰ্বাহক সভাখন ২৭ নৱেম্বৰ চিলনীত অনুষ্ঠিত কৰা হয়। কাছাৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি চেমছন ইংটিৰ পৌৰোহিত্যত কমিটিৰ সাধাৰণ সম্পাদক ৰাঞ্চিনাথ তেৰণ আৰু কৰ্মকৰ্তাৰ অংশগ্ৰহণত অনুষ্ঠিত কৰা হয়। এই সভাখনত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়সমূহৰ সন্দৰ্ভত আলোচনা বিলোচনা কৰাৰ লগতে জিলাখনৰ ভিন্ন প্ৰান্তত অব্যাহত অবৈধ খনন কাৰ্য PMGY আঁচনিকে ধৰি অবৈধ কাৰ্যৰ বিৰুদ্ধে সংগ্ৰাম কৰি যোৱাৰ সিদ্ধান্ত লোৱা হয়। Tum la bang so agenda ke pon pen nomor ke thom la pen nomor clear long abang ke alang le tum la bang so agenda pon si central committee atom phan claim nangji pu la bang so proposal wan lo la si ahok lo Lumbayong constituency committee a president ke hai Rajasteron alang le tum la kemat ha pangching si all Karbi Anglong angkang pia long la puson ke du ke lak atum aphan government atum pen akirap hem amokha pilo lasi pinangan theklong lo ahok lo alang letung labang so agenda ke pom sitame churu reun churu nangji alang letung aphan central committee tom phan labang so alam nangke jaidun lapen claim vek dangji punang ke pudun tamela tom phan churu reun pipotma pulote ahok alam lo solang do Karbi Anglong arat atum sitame chini lapen theklong ahok lo housing for all central government BJP atom 2016 pen PMAY pusi lang tum lakha pon lo amen lar pon lo JAY adim PMAY lo ke rural pen alban apilo nasi pinangan atum abang chisong bom lo peklang bom lo blok atum aphan si akoi pichot titik je hemso ke tangte ahem so people's government pen ke du ke lak heme jangre atom phan panong si pilo bonta hok pet lam bang ke theklong bang ke chini bang ke ladak ke chupanglim je gop officer atum engineer ground sevok la pena video atum anta me alang atum langon pe me det pena joksi la puson non an sitame kikim ke rang ke pet tang nang ya dim alang atum ahok solang dokar bitum ta chini tangte News Text Report Tateus নমাটি পৰিষদীয় সমষ্টিৰ অক্ৰেঙত নতুনকৈ ভূমিষ্ঠ হ'ল নৱপ্ৰজন্মক লৈ এক সাহিত্য অনুষ্ঠানৰ লং পিছডো লামাৰজং আমি নামৰ নতুনকৈ ভূমিষ্ঠ হোৱা অনুষ্ঠানটি জন্ম মুহূৰ্ততে অনুষ্ঠিত কৰা হয় কবিতা প্ৰতিযোগিতা অনুষ্ঠান য'ত কবিতা ভালপোৱা যুৱক যুৱতী কবিসকলে কৰে অংশগ্ৰহণ নিজৰ ভাষা সাহিত্য সৃষ্টিৰ প্ৰতি বিকাশৰ প্ৰতি উঠি অহা যুৱক যুৱতীৰ আকৰ্ষণ বহুতো শুভ লক্ষণ নমাটি পৰিষদীয় বৃহত্তৰ অক্ৰেং অঞ্চলৰ যুৱক যুৱতীৰ এই নতুন সাহিত্য অনুষ্ঠানৰ সৌজন্যত অনুষ্ঠিত কবিতা প্ৰতিযোগিতা অনুষ্ঠানত অংশ লয় অঞ্চলটোৰ বহু উৎসাহী যুৱক যুৱতী তথা কিশোৰ কিশোৰীয়ে প্ৰতিযোগিতাত ক্ৰমে ক্লেমছন তেৰণে প্ৰথম মৃষ ইংহিপিয়ে দ্বিতীয় আৰু মিৰ্লিন ইংহিপিয়ে তৃতীয় পুৰস্কাৰ লাভ কৰে অক্ৰেং উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত সভাখনত মুকুট লেখথেক সভাপতি প্ৰশান্ত ইংহিক সাধাৰণ সম্পাদক ধৰি 20জনীয়া কৰ্মকৰ্তা তথা সদস্যাক লৈ গঠিত হয় এই লং পিছিডো লামাৰজং আমি উল্লেখ্য আছে অনুষ্ঠানটিত কাৰ্বি সাহিত্য সাহিত্য পৰিষদৰ উপাধ্যক্ষ ৰিতেশ সিংহে কণ্ঠশিল্পী পানসিং ক্ৰকে ধৰি লেমছৰ অধ্যক্ষ অনিল বে প্ৰমুখ কেইবাগৰাকী বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে Marjong amai hin ben pini gitu la marjong khirjir ke cepati so cetai ni tumkang pupon mage Karbenglong arada phani te tum laso alam mata message ki pipon ni ke la ki pipon kang tunge la lo je ki thurmia u e tum aphan dimklong pipon bernangji ili tum ilun elam farman mati ili tum la toklang hinsami la khirjir jong si ke cepati pipon bomlo polote ki thurmia wi tumbang Karbi alam aki pacan pon pola pentok pon pola penalen tum thek ili tum laso hirjir ke cepati acetai ke kom pena jok si ili tum elimina alam aki bang ke cetok dun bang kom ke komason si tum pena ana kedam tang por ban si thek long son thasi kedam tang belek buka jana long stame la difu pen la thek cepat thegar ni bandai pinisia mahang pat thek chenglang tapi naso mahang pat thek long sini tum
kempat thek arni amat sini tum alir samci pipon ji pumasi lani tum okreng angkang an cep hapen hirjir bang kecek pati padupon lo hapen kebang ji apor hustamini tum si sansi mathapon lo la marjong lobici du la marjong amai hin pen kapre karbia khe jutang phamstamni hacha ke kan ini motor ki kurstamni la haistamni tum dengpon ji pula den arangor par rasipe report ka news আছে অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ